নলবাৰীৰ দ্বীপত সংঘটিত হৈছে মানৱতাক লজ্জাগত কৰা এটা ঘটনা। নৱজাতকক জ্বলাই দিয়াৰ অভিযোগ পিতৃ-মাতৃৰ বিৰুদ্ধে। নিশা জন্ম হোৱা পুত্ৰ সন্তানক জ্বলাই হত্যা কৰে। আয়ামালী আৰু নাজিমা বিবিৰ ষষ্ঠ সন্তান আছিল নৱজাতকটি। ঘটনাস্থলীত উপস্থিত হৈছে নলবাৰী শীৰ্ষ আৰক্ষী বিষয়া। আৰম্ভ কৰিছে এই অমানৱীয় ঘটনাৰ তদন্ত। ঘটনাৰ সৈতে জড়িত মাতৃক আৰক্ষী আটক কৰিছে। পিতৃ আয়ামালী পলাতক। যিটো ঘটনা ঘটিছে এইটো খুবেই লজ্জাজনক ঘটনা। এইটো আমি দোষীক শাস্তি পোৱাটো বিচাৰোঁ আৰু প্ৰশাসনে কঠোৰ ইনভেষ্টিগেশ্যন কৰে যেন। আমি ৰাতিপুৱা গম পোৱা গৈছে। কেনেকৈ মানে বহু কাৰণে কোনোবা গম পাইছে, তাৰপিছত আমিও গুচি আহিলোঁ। নৱজাতক আজি কালিৰ ভিতৰত হ'ব লাগে আৰু। মানুহজনে আপোনাৰ ডাইনামাৰ কাম কৰে, বেটাৰী চেল্ফ এইবিলাক বনায়। উচিত শাস্তি বিচাৰোঁ আৰু আমি। ব্যুৰ ৰিপৰ্ট, NTN First।